কি আনিব লাগে তোৰ কাৰণে পাস্তা আৰু ফাষ্ট ফুড যি পাওঁ লাগে ভণ্টি পিৰিয়ডছত আছিলে এণ্ড তাইৰ কিবাকিবি খোৱাৰ ক্ৰেভিংছ হৈ আছিলে সেইকাৰণে পাপা আৰু মই ওলাই আহিলোঁ বজাৰ কৰিবলৈ আমাৰ ঘৰত সকামো আছিলে গতিকে ফল মূলো বজাৰ কৰি লৈ যাম আৰু তাইৰ কাৰণে কিবাকিবি খাবলৈও লৈ যাম আৰু এই মানুহগৰাকীয়ে ফোনত WWE চাই আছিলে তাৰপিছত পাপাই কিবাকিবি বজাৰ কৰি ল'লে দেন আমি সীতাজখলত আহিলোঁ পাপাই মিঠাই লৈ থাকোঁতে মই এইফালে ফেনৰ হাৱা খাবলৈ আহি গ'লোঁ কাৰণ সেই দিনটো বহুত গৰম আছিলে তাৰপিছত মই পাপাক ক'লোঁ পাপা ব'লা আমি নাৰিকলৰ পানী খাওঁ গতিকে পাপাই মোক লৈ আনিলে নাৰিকলৰ পানী খোৱাবৰ কাৰণে দেন মই দাদাটোক সুধিছিলোঁ আপুনি ক'ৰ পৰা অহা যোৱা কৰে দাদাই কৈছে তেওঁ সদায় নগাঁৱৰ পৰা খানাপাৰালৈ অহা যোৱা কৰে ইমান কষ্ট কৰে দেই সঁচাকৈ তাৰপিছত মই ভণ্টিৰ কাৰণে ফাষ্ট ফুড লৈ আনিলোঁ এণ্ড তাইৰ কাৰণে এটা পাৰ্চেলো লৈ আনিছিলোঁ তাই খাই পেলাইতো হেপ্পী তাইৰ মুডটো অবভিয়াছলি ভাল হৈ গ'ল চাগে এণ্ড দেন তাইৰ লিপষ্টিকটো দেখি চবতকৈ বেছি হেপ্পী হৈ গ'ল আৰু চাওক তাইক ধুনীয়াও লাগিছে হয়নে বাই বাই লগ পাম নেক্সট ভিডিঅ'